দেৱালী আহিলে ঐ বম ফুটিলে ঐ তাকে দেখি চৰাই চিৰিকটি ভয়তে পলালে ঐ পাপা কি কৰি আছা? ঐ ল'ৰাটো কলা হলি নেকি মই গান গাই আছো শুনা নাই শুনিছো কিন্তু সেইটো গানো কেতিয়া ওলালে? এইটো গান ওলোৱা নাই এইটো গান মই নিজে মডিফাই কৰি গোৱা বমনঙে বলা সস্তাতে পাম নহয়। এই থৰ বম ফুটাব নালাগে অপদা পাহ এটা কাটি দিম সেইটোকে ফুটা থাকিবি জ্বলা জ্বলাই নহয় মোক বম লাগিবই। বম চম নালাগে অপদা পাহাকে ফুটাবি নুফুটাম অপদা বাছ মোক বম লাগিব মোক বম আনি দিয়া। বল বল তেতিয়াহ'লে উপায় নাই নহয় এতিয়া বলা বলা আপোনাৰ কণ এই চাক কোন আহিছে এইটো কোন আহিছে? পাপা দেৱালী আহিছে নেকি? এই দেৱালী ককাইলে আহিছে ককাই আহিছে ককাই এটা বম কিনি দিব মোক। যোৱা ঠেলাক কলৈ যোৱা দেউতা এই বজাৰৰ পৰা আহোগে বম অলপ লৈ আহোগে পিছে বম কিনি আনিবানে এনেই আনিবা? দেউতা আপুনি এতিয়া কি কথাবিলাক কয় বম বাৰু কোনোবাই এনেই দিব নে কিনি আনিম আকৌ যোৱা বম কিনিব নালাগে নহয় বেলুনহে কিনিব লাগে পুৰা ডাঙৰ ডাঙৰকৈ ফুলাব লাগে ধপকৈ ফুটি যাব। আমি আগৰ দিনত কিমান তেনেকৈ ফুটালো গোটেই মুখ চুখ বেদেল খাই যায় কোনোবা দিনাখন। বল পোনা আকৌ তেতিয়াহ'লে বেলুনকে কিনোগে বম চম কিনি বেছি পইচা খৰচ কৰি নাথাকো দেউতা এইবিলাকক বুজা লাভ নাই নহয় বমিয়ে কিনিব লাগিব এতিয়া উপায় নাই যোৱা বমকে কিনি দিয়াংগে মই তোমাৰ পইচা কেইটামান ৰাহি হওক বুলি কৈছিলো কামতে নাহিলে যোৱা বমকে কিনি দিয়াংগে যোৱা 5 টকীয়া 10 টকীয়া কেইটামান বল ভাল বম কিনি দিম বেয়া বম কিনি নিদিম নহয় মই যোৱা বেছি ডাঙৰ বম কিনি নিদিবা আকৌ ইয়াৰ চেহেৰা যিটোহে ঠাইতে মৰিব। হ'ব দেউতা আপুনি এতিয়া ঘৰলৈ যাওক মই বজাৰৰ পৰা মিঠাই লৈ আহিম হ'ব পোনাকণ বল বলা বলা দেৱকান্ত আছা নাই ঘৰত আছো নাথাকিলো কাৰ লেট্ৰিন চাফা কৰিবলৈ যাম। কি কথা কোৱা দেৱকান্ত নাই একো বেয়া কথা কোৱা নাই পিছে কওকচোন আপুনি কি সকামত আহিলে? দেৱালী পালেহি নহয় বম আনিবলৈ নোযোৱা নেকি? যাম বম নুফুটাই অপইতা বাঁহ ফুটাম নেকি? যোৱা যদি ব'লা আমিও বম আনিবলৈকে যাওঁ আপোনালোক যায় যদি ময়ো যাওঁ ব'লক পিছলৈ অকলে কাৰ সৈতে যাম গাৰ্লফ্ৰেণ্ড এজনীও নাই। ব'লা আহক বম লৈ যাওঁ ধুনীয়া বম ফুচকা বম বেয়া বম ভাল বম চব আছে চব বম লৈ যাওঁ কম দামী দাদা বম আছে নে আপোনালোক কনা নেকি এয়া বম নহয় আলু পিঁয়াজ বুলি ভাবিছিলে নেকি? এনেই মাথা গৰম হৈ আছে আকৌ মাথা গৰম কৰি নাথাকিব ৰাতিপুৱা বম চম এটা বিক্ৰী হোৱা নাই। কি পাগল টোপানি এইটো কথা এটাও সুধিব নোৱাৰি দেখোন কওক কি বম লাগে কওক দাদা ভাল বম দেখুৱাকচোন পুৰা হেভি যাতে একদম মানুহে শুনিলে পক দাঙি দৌৰে দাদা দি আছো ৰ'ব ধুনীয়া বম এই সোপা লৈ লওক দাদা ফটকা এই সোপা ফটকাই নে দাদা এইখিনি ফটকা এইখিনি আপুনি একেলগেও ফুটাব পাৰে এটালৈকেও ফুটাব পাৰে এটালৈকে ফুটালে আপুনি দাড়ি চুলি পকি আপোনাৰ ল'ৰা ছোৱালী মৰি বুঢ়া হ'বগৈ আৰু যদি আপুনি এটা ফুটাই দিয়ে আপুনি জ্বলাই হাগি ভাত খাই গা ধুই আকৌ ভাত খাই আকৌ চাউকি জ্বলিয়ে থাকিব। এনেকুৱা বম নে দাদা এইটো দি দিয়ক এইটো পিছে দাম কিমান? দাদা ইয়াৰ দাম অনলি 2999 रुपया আৰু বাকী 1 रुपयाটো ঘূৰাই দিবনে? দিম কিয় নিদিম সেইটা চলা এটা কিনি ল'ব বমটো জ্বলাবলৈ। দাদা আধা নিলে কিমান পৰিব বাৰু? আপুনিও যে কি কথাবিলাক কয় এইবিলাক আপুনি দোকানৰ আলু পিঁয়াজ বুলি ভাবিছিলে নেকি? এইবিলাক বম হয় বম। হ'ব দিয়ক খুলি নিদিয়া যদি বেলেগকে নিওঁ বডি বিল্ডাৰ আপুনি ল'বনে এইটো? কিবা ডিছকাউণ্ট দিব নে কি? ডিছকাউণ্ট দিয়া যদি লৈ যাওঁ দিম কিয় নিদিম। কিমান ডিছকাউণ্ট দিব? আপোনাক বহুত ডিছকাউণ্ট দি দিছোঁ 2500 দিব আৰু লৈ যাওক। চলাই কিনিবলৈ এটকাটো দিবনে? দি দিম তেতিয়াহ'লে সেইটো মোক দি দিয়ক আৰু লগতে স্কাইশ্বট দুটামানো দি দিব। ৰ'ব দি আছোঁ। কেনেকুৱা স্কাইশ্বট লাগিব আপোনাক? অলপ ডাঙৰ চাই দিব আৰু কাঁচকলৰ গুৰিটো সমান। ৰ'ব দি আছোঁ। এইটো দাদা লৈ লওক স্কাইশ্বট কাঁচকলৰ গুৰিটো সমান। দি দিয়ক পিছে দাম কিমান এইটো?
ইয়াত আছে 12 পিচ এপিছৰ হিচাপত ধৰিলে 200কৈ পৰিব আপোনাৰ 2400 টকা আপোনাক একেবাৰে হোলচেল দামত দি আছোঁ 2000 টকা হ'ব দি দিয়ক আৰু কিবা দিমনে আৰু ডাঙৰ অট'মম আছেনে আছে কিয় নাথাকিব সেইটোৱেইটো মেইন তেতিয়াহ'লে অট'ম বম 2 বান্ডিলমান আৰু চকৰি বম কলগছ বম আৰু ৰকেট বম 1500মান টকা মিলাই দি দিয়ক দাদা একদম টেনশ্যন নকৰিব দি আছোঁ ৰ'ব আৰু লম্বা দাদা আপোনাক কি দিম ল'ৰা কি বম ল ফটকা ফুলজাৰি স্কাই শ্বট কলগছ চকৰি ৰকেট এইবিলাকে ল'লো অলপ দাদা 2500মান টকা মিলাই দিবচোন এয়া বম ৰ'ব দি আছোঁ দুইজনৰ বম একেলগে ভৰাই দিওঁ নেকি দিয়ক আমাৰ ঘৰ একে ওচৰতহে ঘৰত উলিয়াই ল'মগৈ ৰ'ব দি আছোঁ লওক আপোনাৰ দুজনৰ বম দিয়ক দিবৰ কাৰণে বমখিনি তুমিয়ে লোৱাচোন দেই মই মানে ল'ব নোৱাৰিম মোৰ কঁকালৰ বিষ আছে হ'ব মই লৈছোঁ বাৰু দিয়ক মোৰ পইচাটো এইটো লওক আৰু মোৰতো এইটো লওক আমি এটা গৈ থাকোঁ দেই দাদা যাওক খুৰা যাওঁ দেই বম এটা ফ্ৰীকৈ নিদিলা মোক ভাইটি তোমাক মই বম পেটি ফ্ৰীকৈ কেলৈ নিদিম বাৰু কোৱাচোন তোমালোকে ইমানখিনি বম কিনিছা তোমাক মই এপেটি বম ফ্ৰীকৈ নিদিম তোমাক মই দিম বুলি ভাবিয়ে আছিলোঁ তুমি এতিয়া ক'লা ভালেই কৰিলা থেংক ইউ দেই খুৰা দিয়ক হোৱা এপেটি আমি যাওঁ দেই থাকক যাওক আৰু দেৱালী পূৰা এনজয় কৰক যাওঁ পাই মোৰ বম দুটামান ফুটাইহে লওঁগৈ দেৱকান্ত যাওঁ দে আমি বমখিনি মই লৈ যাওঁ দিয়া তুমি আমাৰ পৰা লৈ আহিবাগৈ হ'ব যাওক তেন্তে ৰাসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোক সকলোকে দেৱালীৰ শুভেচ্ছা যাচিলোঁ তেতিয়াহ'লে আজিলৈ বাই